Hello everyone, once again welcome back to the channel. दिनैनि गोदान भिडिअ नोंथांमोन बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोरनियाव नोंथांमोन बयबो मोजां दं। स' प्रमद बर' बिथाङा नैबे बिटिसि इलेक्सनावहाय बिजाब दाफुंनायनि खोथा बुंदोंमोन। राजु नार्जारी जेनेरेल सेक्रेटारि अफ इउपिपिएल सेन्ट्रेल कमिटि बिथां साराबो सिगाङाव टेबोलावनो दंखायो बियो खालि सहिल होनांसिगौ 60टा समस्ति जासिगोन होननानै बिथाङाबो अलरेडि बुंखांखाबाय। दा बेनि सायाव प्रमद बर' सारा मा बुंदों बेखौ नोंथांमोना खोनासंदो, जोबनायाव कमेन्ट्स होबानो जाबाय। এতিয়ালৈকে এইটো প্ৰচেছত চলি আছে, কিন্তু যিখিনি সময় আছে এইখিনি সময়ত গাঁও যিখিনি ইনক্লুজন চলি আছে সেইটো যদি 100% নহয় গৈ তেতিয়া অলপ অসুবিধা হ'ব। কিন্তু এতিয়ালৈকে পূৰ্ণ গতিত চলি আছে, সেইকাৰণে আৰু 3-4 মাহ লাগিব। ইয়াৰ পিছত আমি ক'ব পাৰিম কি সমষ্টি নতুন সমষ্টিৰ ইলেকশ্যন হ'ব না পুৰণি সমষ্টিত হ'ব। উপনিৰ্বাচনটোতো একো ডাঙৰ নিৰ্বাচন নহয়, কাৰণ আমি সেই নিৰ্বাচনটো কণ্টেষ্ট কৰিম। আমাৰে সিট হয়, আমি NDA হিচাপে বা UPPL BJP AGP একেলগে আমি কণ্টেষ্ট কৰিছোঁ আৰু কৰিম। আৰু এই উপনিৰ্বাচনত যিখিনি সিট আছে গোটেইকেইটা সিটতে জিকা হ'ব। স্যার, যেহেতু এই MP ইলেকশ্যনত DPF নিষেধ হৈ গ'ল, 2025 কিবা হেৰি হ'ব নেকি? নাই, মইতো আগতে কৈছোঁ যে ইয়াৰ পিছত আৰু এই বেনাৰটো লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহে নাপাব। এইটোতো মানে সঁচা কথা, কাৰণ এতিয়া নিৰ্বাচনৰ পিছত BPFৰ মানুহবিলাক বেলেগ বেলেগ দলত জইন কৰাৰ কাৰণে ইমান যোগাযোগ কৰিছে, ইমান ওলাই গৈছে। চ' সেইকাৰণে নেক্সট নিৰ্বাচনলৈকে BPF থাকিবনে নাই সেইটো এটা ডাঙৰ চেলেঞ্জ। নিষেধ হোৱাৰ ফালে গৈ আছে। আৰু এনেকুৱাই হয়, যদি চৰকাৰৰ থকা সময়ত ভালমতে কামবিলাক নকৰে আৰু যিখিনি সময় পায় ৰাইজে এটা সময় দিয়ে, সেই সময়খিনি 17 বছৰ পাইছিলে, এইটো দীঘলীয়া সময়। তেখেতসকলে 17 বছৰত বহুতখিনি কাম কৰিব নোৱাৰিলে, কিন্তু আজি 3টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ। য'ত যোৱা 17টা বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত অসুবিধা আছিলে, সেইটো আমি গুচালোঁ। এই সময়ত মাটি ছেটেলমেণ্ট কৰিব লাগিলে যিমান মাটিৰ দাম হয় ইয়াৰ 75% দিব লগা হৈছিলে। মানে 1 লাখ টকাত যদি 1 বিঘা মাটি কিনে 75,000 টকা দিলেহে এইটো ছেটেলমেণ্ট হয়, কিন্তু সেইটো আজি আমি 1,000 টকা কৰি দিলোঁ। আৰু 2 লাখ আমাৰ লেণ্ডলেছ আছে, তেখেতসকলক লেণ্ড দিয়াৰ কাৰণে, ভূমি দিয়াৰ কাৰণে কাম কৰি আছোঁ। গতিকে শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে ইমান বছৰে ৰাইজে ভুগি আছিলে, এই কামবিলাক আমি চব কৰি দিলোঁ। তো এতিয়াতো আৰু সমস্যা ৰাইজৰ মাজত নাই। ভিডিঅ' সমাপ্ত কৰাৰ আগত মই এটা কথা ক'ম এই মিডিয়াৰ দ্বাৰা, যে UPPLৰ লিডাৰসকলৰ মাজত যিটো আগত পৰা ইয়াত যি বক্তাসকলে বক্তব্য দাঙি ধৰিছে, ইয়াত কোনো সিমিলাৰ নোহোৱাটো আমি দেখিবলৈ পাইছোঁ। नोंथांमोना मा सानो कमेन्ट्सनि गेजेरजों फोरमायबानो जाबाय। स' थेंक इउ भेरि माच फर वाचिं, लाभ इउ।